ওপৰ পলেট ফুলিয়াত থলোঁ আৰু এতিয়া দেখি কিনি বহুত বেছি দুখ লাগিছে আৰু বেয়াও লাগিছে। চাওক ইমান এটা ধুনীয়া পৰিৱেশত যদি মানে ইয়াত মানে কি হয় কেতিয়া যিহেতু পিকনিক চিকনিক খাব আহে, খোৱাৰ মানে মানুহবিলাকে ইয়াত চাওক এইবিলাকে তেনেকৈ পেলাই থৈ যায়। মানে এইবোৰ চাওক বটল পাত কিবা কিবি এনেকৈ কৰি পেলাই থৈ যায় আৰু পলিথিন এইবিলাক পেলাই থৈ যায়। ৱেলকাম টু মাই ইউটিউব চেনেল মণ্টু মৰ্ণি এণ্টাৰটেইনমেণ্টত স্বাগতম জনাইছোঁ। মানে আজি যিহেতু বেলেগ এটা ধৰণৰ জেগাৰ পৰা মই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আছোঁ মই যিহেতু আমাৰ ঘৰৰ পৰা মানে ক'বলৈ গ'লে যিহেতু পাৰ হৈ যাব লাগিব ঘাটটো, আৰু ঘাটৰ সন্মুখতে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু ভিডিঅ'টো চাই থাকক। যিহেতু মানে এতিয়া আমি ঘাটটো পাৰ হৈ যাম, ঘাটটো অলপ দেখাবলৈ চেষ্টা কৰিম আৰু কোন কোন মোৰ লগত আহিছোঁ ক'লৈ আহিছোঁ থাম্বনেইলটো নিশ্চয় দেখি গম পাইছে ক'লৈ কেনেকৈ গৈ আছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাই গ'লোঁ ঘাটত আৰু চাওক আমাৰ লগত আহিছে ঋতুপন দা আৰু এইফালে নতুন এজন বন্ধু চিনাকি কৰিম দেই। এইফালে আছে বিমল দা কেনেকুৱা খবৰ? আৰু এইফালে আছে বাবাটো কি ক'বা? গাইছ ৰাস্তা যিহেতু বৰষুণ দি আছিলে ধামাকা, আৰু এইফালে জাল মাৰি আছে, এইফালে খেয়ালি এখন মাৰি আছে। মাছ আহিছে নাই? আমাৰ যিহেতু ঘাটটো পাৰ হৈ যাবলৈ মানে বাইক চাইক নিবৰ কাৰণে কিমান অসুবিধাটো দেখিছে। চাওক এইফালে আমি নাৱত উঠাই ল'লোঁ আৰু হাত নাৱত, আৰু এইফালে উঠাই আছে বাইক, আৰু চাওক নাৱতে যাম আৰু আমি এতিয়া ঘাটটো পাৰ হৈ ফালে। আৰু গাইছ এতিয়া সেইফালে পাৰ কৰাই দিব, সৌফালে তাত যাম। মানে ফাইনেলি মোৰ এটা মোবাইল অৰ্ডাৰ কৰিছিলোঁ আৰু মোবাইল অৰ্ডাৰ কৰাটো আহি গ'ল আৰু এইফালে ৰখি আছে, বহুতখিনি বেছি দেৰি হৈ গ'ল। আৰু ঋতুপন দা মোবাইলটো তুমি অপেন কৰা নেকি? আহি গ'ল মোবাইল। গাইছ আনবক্সিংটো কৰি দিওঁ ইয়াতে। লওঁ মানিটো তুমি হিচাপ কৰি দিয়া। গাইছ পূৰা পইচা চইচা দিয়া হৈ গ'ল আৰু এইফালে এতিয়া অপেন কৰিম আৰু আমি পূৰা ওপৰ পলেট ফুলিয়াত থলোঁ আৰু এতিয়া আমি আনবক্সিং কৰি দিম নেকি? গাইছ খুলি দিলোঁ। দেখা মোবাইল দেখা। গাইছ চক কি ক'ম মানে। আৰু গাইছ এতিয়া অপাৰেটৰ ডাইৰেক্ট কৰা হৈ যাব। কেনেকুৱা লাগিছে প্ৰচেছৰটো আপোনালোকে জনাবচোন। কেমেৰা কোৱালিটি কেনেকুৱা লাগিছে? ফাইনেলি মোবাইল চবাইল লৈ লোৱা হৈ গ'ল। মানে মোবাইলটো যিহেতু মই ঘৰতে ৰখামগৈ আপোনালোকক বহুত বেছি ভালকৈ। আৰু এতিয়া যাবলৈকে আমি চিমেণ্ট চাপৰি, আৰু যিহেতু চিমেণ্ট চাপৰি কেনেকুৱা ধৰণৰ কেলৈ গৈ আছোঁ সকলো জনাবলৈ চেষ্টা কৰিম, যিহেতু মোৰ অলপ কলেজৰ কাম আছে আৰু তাত গৈ বহুত বেছি দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো স্কিপ নকৰিব। আৰু গাইছ মানে এতিয়া যিটো মোবাইল এতিয়া কিনা হৈ গৈছিলে আৰু সেইটো মোবাইলে কেমেৰা কৰি আছোঁ, কোৱালিটিটো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন। মোবাইলটো আৰু ঘৰত গৈ ধুনীয়াকৈ আপোনালোকৰ আনবক্সিংটো ইয়াতে যিহেতু কৰা হৈ গ'ল আৰু নতুনকৈ আপোনালোকৰ আনবক্সিংটো কৰা দেখাবলৈ চেষ্টা কৰিম, ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া আমি যিহেতু চিমেণ্ট চাপৰি যাম আৰু ইয়াতে আমি খাই লৈছোঁ কিবা এটা, খাই ল'লোঁ মিঠাই নকা থকা আৰু ন আমি গৈ থাকোঁ। আৰু দাদা বাই বাই, লগ পাম পিছত। আৰু গাইছ এতিয়া বাইকত উঠি লওঁ। মানে যিহেতু ইয়াত মোৰ অলপ কাম আছিলে, জেৰক্স কাম আছিলে, জেৰক্সখিনি কৰি ল'লোঁ। তই আহিলা কিমান ক্লাছত পঢ়িছা এইবাৰ? হে তোৰ নামটো? ধুনীয়া নাম দেই। আৰু মানে ভণ্টিজনী লগত যিহেতু চিনাকি আৰু মোলৈ মানে বহুতে কথা পাতোঁ। ভিডিঅ'টো চাই স্কিপ নকৰিব, একদম চিধা চিমেণ্ট চাপত যাম। আমি চিমেণ্ট চাপত কি কৰোঁ সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আৰু ঋতুপন দা আৰু দাদা কথা পাতি আছে দেই কিবা, আৰু বেছি কথা কৈছিলে বেয়া হ'ব। মানে চাইলেণ্ট ভিডিঅ' বনাই আছে। মানে আজি কাম এটাও হোৱা নাই, মানে যিটো আহিছোঁ মানে কলেজতো সোমালোঁ, ছাৰহেঁত নাথাকিলে আৰু ইয়ালৈ আহিলোঁ মানে কাম এটাত, আৰু যিহেতু এয়াৰটেল মানে কিবা এটা কৰিব আহিছিলোঁ কিন্তু ইয়াতো নহ'ল। আৰু এতিয়া আমি যাম চিমেণ্ট চাপৰি, চিমেণ্ট নদীত যাম অৰুণাচলত, আৰু বহুত বেছি ধামাকা দেখাবলৈ চেষ্টা কৰিম। আৰু
গাইজ মানে বহুতে বেছি বৰষুণ দি দিলে আমি আৰু গছত লৈ ৰখি আছোঁ ঋতুপন দা এইফালে বাবাটো আৰু এইফালে বিমল আৰু চাওক পূৰা বৰষুণ দি আছে বৰষুণ মানে লাহে লাহে দি আছে যিহেতু কেমেৰা চেমেৰা লৈ আছোঁ তো কেমেৰাটো দিব বুলি অলপ ভয় লাগিছে কিন্তু বৰষুণ যাক অলপ যদি এৰি দিয়ে আমি তেতিয়া গুচি যাম চিধাটি কাষলৈ যাম আপোনালোকক একদম যিমান পাৰোঁ ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম আজি অৰুণাচল দোকানৰ পৰা অলপ বস্তু চস্তু লৈ ল'লোঁ আৰু এতিয়া আমি যাম অৰুণাচল মজাকৈ চাই থাকক ভিডিঅ'টো আজি স্কিপ নকৰিব আৰু যিহেতু বতৰো বেয়া আমি যিমান পাৰোঁ সোনকালে যাবলৈ চেষ্টা কৰিম আৰু সোনকালে দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক আৰু মজা লৈ থাকক ট্ৰেইনৰ আলি এইফালে ট্ৰেইনৰ আলি আছে আৰু এইফালে আমি গৈ আছোঁ এতিয়া আৰু ঋতুপন দাহঁতি যিহেতু আগত গুচি গ'ল আমি দোকানত সোমাবলগীয়া হৈ গ'ল বৰষুণটো দিছে কিন্তু কি ক'ম আৰু গাইজ বহুতে বেছি বৰষুণ মানে কি হ'ব একদম আহি কিনি মানে আহি পাই গ'লো জেগাটো কিন্তু মানে ইয়াৰ পৰা এতিয়া সোমাই যাব লাগিব এইফালে আৰু বৰষুণ পূৰা ধামাকা বাহিৰত চাওক এইফালে বৰষুণ ঋতুপন দা বৰষুণ কেনেকুৱা চাওক ল'ৰাকেইটাই তেতিয়া এদাই যোৱা নহ'ব চাওক একদম যোৱাটো নহ'বই চাগে কি ক'ম আৰু চাওক কিমান বৰষুণ দি আছোঁ এইবিলাক যিহেতু যোৱাটো নহ'ল মানে বহুত চাওক এতিয়াও বৰষুণ দি আছে এতিয়া আমি তাক ঘৰলৈ উভতি দিম আৰু বহুতখিনি ৰখিলোঁ 2 ঘণ্টামান ৰখি দিলোঁ কিন্তু বৰষুণ এৰা নাই আৰু পূৰা ধামাকা বৰষুণ দি আছে চাওক এইফালে এতিয়া তিতি তাইক ঘৰত গুচি যাওঁ আৰু ইমানে বেয়া মানে এই ঠাইটুকুৰাত মানে কি ক'ম আৰু চাওক কেতিয়া পানী আৰু গাই চাওক সেইফালে ৰ'দ দি আছে আমাৰ এইফালে বৰষুণ নাই আৰু এইফালে চাওক ধামাকা বৰষুণ মানে কি ক'ম মানে যিহেতু এইফালে পাহাৰখন ওচৰতে আছেতো সেইটো কাৰণে বেছি বৰষুণ দিছে যদিও নাজানো কি ক'ম আৰু যোৱাটো নহ'ল বহুতে বেছি দুখো লাগিছে মোৰ যাবতো নোৱাৰিলোঁ ন নিমলা যাব নোৱাৰিলোঁ কি হ'ল বৰষুণটো বহুত বেছি দি দিলে সেইটো কাৰণে যাব নোৱাৰিলোঁ আৰু একদম চিমেণ্ট চাপৰি ডেইলি বজাত আহি গ'লোঁ আৰু এইপিনে ঋতুপন দা অলপ বজাৰ কৰি লৈছে আৰু যিহেতু এইফালেতো যোৱাটো নহ'লে বহুত বেছি ইয়াতে কিন্তু বৰষুণটো নাই কিন্তু আগত দিছিলে এইবিলাক চব পানী হৈ আছে এইফালে এতিয়া দোকান কৰিলোঁ তাৰপৰা ক'ত যাওঁ কি কথা চব সকলো দেখাবলৈ চেষ্টা কৰি থাকিম আৰু গাইজ যিহেতু মানে বৰষুণ এৰি দিলে আৰু আমি ঘৰলৈ যাব ওলাইছিলোঁ কিন্তু মনটোৱে নকৰিলে মানে কি চিমেণ্ট চাপৰি মানে অৰুণাচললৈ প্ৰায় বছৰে হৈ গ'ল নহা আহিলোঁ যেতিয়া বৰষুণ তাক এৰি দিলে আৰু গুচি গৈ এতিয়া আমি গৈ আছোঁ তাত ন বিমল আৰু এতিয়া তাত গৈ আছোঁ মজা প্লেচত গৈ আছোঁ আপোনালোকৰ দেখাবলৈ বহুত বেছি চেষ্টা কৰিম খাবলৈ কিবা কিবি লৈছোঁ আৰু মিঠাই চিঠাই আপোনালোকৰ দেখাবলৈ বেছি চেষ্টা কৰিম কি কি আনিছোঁ আৰু চাওক সেইফালে আমি অলপমান পাছতে গৈ পাম আপোনালোকক পূৰা দেখাবলৈ চেষ্টা কৰিম চাই থাকক ভিডিঅ'টো ৰামধেনু এখন ওলাই আছে ইমান মজাকৈ মই কি ক'ম মানে আৰু গাইজ চাওক গাইজ লাহে লাহে আহি পাই গ'লোঁ আৰু গাইজ বহুতে বেছি ৰাস্তা বেয়া ন বিমল ৰাস্তা বহুত বেছি বেয়া চাওক এখন চাওক কি ক'ম আৰু আৰু যিহেতু বৰষুণটো দি দিছিলে আৰু আহি পাই গ'লোহি আমি মেইন লোকেশ্যন আৰু কি ক'ম আৰু চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব কি মজা গাইজ চাওক মানে কি ক'ম ইমানে সুন্দৰ এটা ঠাইত লৈ আহিলে ঋতুপন দা ইমান এটা সুন্দৰ জেগাত লৈ অহা ধন্যবাদ দেই মোৰ একো ভাষা নাইকিয়া হৈ গৈছে মানে কি ক'ম আৰু চাওক শিলৰ মাজে মাজে আৰু চাওক এইখিনি ইমান ডাঙৰ শিল অ' মাই গড এইবিলাক চাওক ডাঙৰ শিল আৰু গাইজ চাওক মানে আমি এতিয়া ইয়াতে আছোঁ মানে যিহেতু এইফালে পৰিৱেশত আমি আছোঁ গাইজ চাওক এইফালে চাওক পূৰা জুম কৰি দিছোঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ এইফালে আছে বাবাটো পূৰা বহি আছে তাত চাওক এটা ধুনীয়া পৰিৱেশত আহি আছোঁ এইফালে আছে বিমল ভাই হাই কৈ দিয়া আৰু চাওক এইফালে চাওক পানী পূৰা ধুনীয়া এটা পৰিৱেশত লৈ আহিছোঁ আৰু নতুন মোবাইলে ভিডিঅ' কৰি আছোঁ এতিয়া আৰু এইফালে ঋতুপন দা আৰু এইফালে বাবাটো আৰু এইফালে বিমল দা আল্টিমেট জেগা একদম পূৰা ফটো চটো খিচি লওঁ ব্যস্ত নাই যিমান পাৰোঁ দেখাবলৈ বহুত বেছি চেষ্টা কৰিম আৰু এইফালে ঋতুপন দা
গাইজ বহুতে বেছি ঘূৰি আছোঁ ইয়াত একদম চাওক পানী ঝৰ্ণা যি ধুনীয়াকৈ বাগৰি আহি আছে পানী এইফালে এইফালে চাওক আৰু গাইজ এইফালে এতিয়া ফটো চটো মাৰি লওঁ অলপ আৰু গাইজ সকলোৱে মানে একদম পূৰা ইনষ্টাগ্ৰামৰ ৰিলছৰ কাৰণে পগলা যিহেতু আৰু সেইফালে বাবাটো আছে ৰিলছ বনোৱা তাৰফালে ঋতুপন দা এইফালে আৰু কেমেৰাৰ লগত পূৰা ৰিলছ বনোৱাত পূৰা বিজি হৈ আছোঁ গাইজ আপোনালোকক মাজে মাজে অলপ দেখাবলৈ বহুত বেছি চেষ্টা কৰিম কেনেকুৱা ঠাইত আহিছোঁ চাওক মোৰ একো ক'ব ভাষা নাই সৌফালে অলপ সোমাই যাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক মজা লৈ থাকক মই ইয়াতে এটা কথা কওঁ মানে একদম আহি দেখি কিনি বহুত বেছি দুখ লাগিছে আৰু বেয়াও লাগিছে চাওক ইমান এটা ধুনীয়া পৰিৱেশত যদি মানে ইয়াত মানে কি হয় কেতিয়া যিহেতু পিকনিক চিকনিক খাব আহে খোৱাৰ মানে মানুহবিলাকে ইয়াত চাওক এইবিলাকে তেনেকৈ পেলাই থৈ যায় মানে এইবোৰ চাওক বটল পাত কিবা কিবি এনেকৈ কৰি পেলাই থৈ যায় আৰু পলিথিন এইবিলাক পেলাই থৈ যায় আৰু গাইজ আপোনালোকে যদি কোনোবা যদি ইয়ালৈ আহিছে আগতে যদি কোনোবা আহিছে বা এতিয়াও যদি আহিম বুলি ভাবি আছে আপোনালোকে যিকোনো বস্তু খাওক বা আনি ইয়াত পেলাই থৈ নাযাব ডাষ্টবিন আছে ধুনীয়াকৈ বা ক'ৰবাত জ্বলাই থৈ যোৱা এটা হেৰি আছে আপোনালোকে জ্বলাই থৈ যাব বা ঘৰলৈ লৈ যাওঁতে একো বেয়া কথা নহয় ঘৰত নিকিনি ধুনীয়াকৈ ডাষ্টবিনত পেলাব পাৰে আৰু মানে ইমান ধুনীয়া এটা পৰিৱেশত যদি এইবিলাক বস্তু পেলায় আৰু মানে সকলোৰে বেয়া লাগিব যিহেতু ইয়াত যিসকলে আহিম বুলি ভাবিছে সেইসকলক মই বহুত বেছি অনুৰোধ কৰিছোঁ এইবিলাক বস্তু ইয়াত নেপেলাব লাগে পলিথিনত ভৰাই কিনি জ্বলাই থৈ যাব ইয়াত ক'ৰবাতে আৰু মানে যিহেতু ইমান ধুনীয়া এটা পৰিৱেশত আহি কিনি এইবিলাক বস্তু দেখিলে মানে দুখ লাগে যেনেকৈ ইয়াত দেখিবলৈ পাইছোঁ মই এতিয়া বিয়েৰ বটল মানে পানী খোৱা বটল পলিথিন কাগজ পত্ৰ মানে বহুত বেছি ইয়াত পেলাই থৈ গৈছে এইবিলাক চাওক এইবোৰ কিন্তু পলিথিনতে ভৰাই ৰাখি গৈছে কিন্তু এইবিলাক কিন্তু জ্বলাই থৈ যাব লাগে এটা ঠাই এইফালে বেলেগ ছাইড আছে এইফালে চাওক এইফালে জ্বলাই থৈ যাব লাগে কিন্তু কি ক'ম সকলোৱে সেইটো কাম কৰিব বুলি মই বহুত বেছি আশা ৰাখিছোঁ ইমান এটা পবিত্ৰ জেগাত যদি অপবিত্ৰ যদি বস্তু পেলাই থৈ যায় এনেই দেখিবলৈ বেয়া লাগে মানে গাইজ মানে পূৰা ফুৰিলোঁ মেলিলোঁ একদম পূৰা অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা হৈছে মই কিন্তু নাজানো চাই কিনি ক'বচোন কমেণ্ট এটা কৰি জনাব ভিডিঅ'টো কেনেকুৱা পাইছে আজি 1 2 3 গো জয় অসম এইটো মানে কি হ'ল নকলা যে কোৱা জয় অসম কোৱা মোক খং উঠিছে জয় অসম কোৱা জয় অসম অঁ জয় আই অসম মজা আজিৰ ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক এণ্ড কমেণ্ট কৰক আৰু নতুন যদি মোৰ চেনেলটোত কোনোবা আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন নতুন ভিডিঅ'বোৰ সকলোৱে আঁকোৱালি ল'ব তাকে কামনা কৰিলোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পাম বুলি আশা থাকিল বাই বাই